আজিকালি আৰু এটা নিউ ব্লগৰ এতিয়া আহি গ'লোঁ। আজি মানে মেট্ৰিকৰ ৰিজাল্ট দিব হা। তাৰপিছত মই কিবাকৈ আৰু পাছ কৰিছিলোঁ দিয়ক আৰু পিছত কম কি কৰিছিলোঁ। তো এতিয়া বৰ্তমান কলেজত ড্ৰেছত আছোঁ, কলেজত যাম। তো লগৰ ছোৱালী কথা মানে ক'লা কি বোলো ৰিজাল্ট দিব যেতিয়া আমাৰ তেনেকুৱা কথাটো। তো ৰাইজ আৰু যোনী মানে ৰিজাল্ট দিছে মানে মেট্ৰিকৰ, তো চবৰে ভালে হওক। তো গম পাম এতিয়া বৰ্তমান 9:30 বাজিল, কলেজত যাইছোঁ 10টা মানত পাম ৰিজাল্ট গোটেইৰে পাম। তো মোৰো আৰু এনে ইয়াতে হৈছিল দিয়ক কৈছোঁ। তো কলেজতো তাহাঁ ভাইহঁতকো লগ পাই আছোঁ। তো বঢ়িয়া আজি মজা। আৰু মোৰো মানে যোনদিনা ৰিজাল্ট দিছিল বুকখন এনেকৈ আছিল, ধপধপে আছিল। তো থাকবই দিয়কচোন, এটি ভয় লাগে, গোটেইৰে ভয় লাগে। তো ভাল হওক গোটেইৰে, সেইখিনি আশা কৰোঁ। তো ৰাইজ কলেজ আহি গ'লোঁ, কলেজ আহি গ'লে এয়া ভাইক লগ পালোঁ, অৰ্ণৱ ভাই। আৰু আজি মানে ৰিজাল্ট দিছিল অলপ কলেজত মানে অলপ বঢ়িয়া হৈছে, অলপ ধৰক যোনখিনি ভাল হৈছে শুভেচ্ছা থাকিল। তো ৰাইজ মই কিবাকৈ ছেকেণ্ড ডিভিজন পাইছিলোঁ দিয়ক। ভাই তই কি পাইছিলি? ভালে পাইছোঁ দিয়া, বেয়া হৈছে। 7 পাইছে একো নহয় দে, আৰু একে আৰু হয় নহয়, পাছ কৰিলি হ'ল হয় না নহয়? পাছ কৰিলে মই কিবাকৈ ছেকেণ্ডটো পাইছোঁ। তো আৰু কি ক'ম আৰু দুখ লাগছে মানে নিজৰ স্কুলতে মানে অলপ মানে বঢ়িয়া হ'ল। তো সেইখিনি অলপ মানে দুখ লাগছে। তো কি ক'ম আৰু। তো ৰাইজকৰ ৰিজাল্টৰ মানে মেট্ৰিকৰ ৰিজাল্টৰ ভালকৈ একদম দেখাব পৰা নাই মানে নেদেখৰ এতিয়া আমাৰো বঢ়িয়া লাগি থাকে না। সি তাহাৰ ধৰক সেই হৈছে মানে আৰু বঢ়িয়া হৈছে ধৰক আমাৰো অলপ মানে ভাল চাল লাগি নাথাকে। এতিয়া যাই আছোঁ পাঠশালাত মানে এখন বিশাল হৈছে মানে সেইখনকে আহিছিলোঁ আমি ধৰক ই আৰু নীলোজ ব্লগ আৰু মই আহিছিলোঁ ৰাইজ। তো ৰাইজ আহি গ'লোঁ ভিতৰত মানে চব 299 মানে অফাৰ এটা দি আছে মানে। কালি মানে বৈছিল মানে কালিয়ে মানে উদ্বোধনী কৰিছিল। তো আজি মই আহিলোঁ কেনে গাইছ। তো ৰাইজ আপোনালোকেও আহি যাব, বিশালত আহি যাব, কথা নাই। তো ৰাইজ এইখিনিত খোৱা বস্তু আছে, এইখিনিত খোৱা বস্তু তাতে এইগিলান বালি চামকি নিবা পাৰিব আপোনালোকে, কথা নাই একদম। চব আছে, চাবোন তাবোন চব আছে, মেল নাই। তো এতিয়া আছে পেন চেন আছে আৰু কিবা কিবি। ৰেজাল্ট বেছি একো নিকিনিলোঁ মানে সেইকাৰণে এতিয়া বিচাৰ এইগিলাখান আপোনাৰ এতিয়া যাইছোঁ ষ্টেচন মানে ফুৰি আহোঁ একপাক বোলো আৰু যাওঁ। তো আহি পালোঁ ৰাইজ পাঠশালা ষ্টেচন। তো ৰাইজ চাওক নতুনকৈ বনোৱা হৈছে মানে এইবাৰী। তো ৰাইজ আহি দেখি পালোঁ মানে এইগিলাখান সেই কৰি আছে। তো এখন ট্ৰেইন মানে আজি মানে মুকলি কৰা হৈছে মানে আজি আৰু সেই দিছে তো ধূপ ধূনা দিছে। তো সেইফালে দেখছোন সেইফালে দেখি যাই আছোঁ আৰু তো ৰাইজ চাব পাৰে মানে ভালকৈ একদম কৰা হয় নে চব কৰিহে আছে মানে এই ষ্টেচনটো ভালকৈ ইমান। তো ৰাইজ এখন নতুনকৈ উদ্বোধনী কৰা হৈছে আজি। ভাই উঠি যাবি নেকি ক'বাই ক'বাই এনে যাবি তো ৰাইজ যাব দিব না নাই নাজনো আৰু কৃষ্ণ মোৰ কি ৰ'ব নাযাওঁ হে গাইছ নাযাওঁ হাগা পাইখানাটো তো ৰাইজ ইনকে হ'লে ভাল নালাগে যাই যে মানে সেইটোহে প্ৰথমতে দেখছোঁ। তো কি ক'ম আৰু এইখিনিয়ে তো ৰাইজ কিবাকৈ আৰু ফুৰকি আহিলোঁ ৰ'বক কিবা দেখোঁ এইবাৰী। তো ৰাইজ মানে এইটো মানে সৰু মানে ডাব্বাটো সৰু হয়। তো ৰাইজ পাঠশালাৰ এটি ষ্টেচনটো মানে আৰু নতুনকৈ বনোৱা হৈছে মানে ষ্টেচন মানে আগৰ দৰে সিনকে ইমান সেই নাই, অলপ সেই হৈছে আৰু ৰাইজ মানে নতুনকৈ বানাই আছে, অলপ উন্নতি হৈছে দিয়ক। যিয়ে নহওক অলপ উন্নতি হৈছে আগত কৰি। তো ৰাইজ আজি ভিডিঅ'টো সমাপ্ত কৰোঁ এইখিনিতে। আৰু কোনোবা কাৰ মেট্ৰিক দিছে ক'বহে গাইজ কমেণ্টত জুৰি পাৰোঁ। কালি যাম খাব যাম, কালি খাব যাম, গল্লা খাব যাম। তো এইখিনি ভিডিঅ'টো আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ। আজিৰ কাৰণে বাই বাই।